मयांक के बालेमुख में भयानक सड़क दुर्घटना, एक व्यक्ति गंभीर रूप से घायल। गंभीर स्थिति में जीएमसीएच भेजा गया। आज शाम 5 बजे एक भयानक सड़क दुर्घटना हुई जिसमें एक व्यक्ति गंभीर रूप से घायल हो गया। गंभीर स्थिति में उसे जीएमसीएच भेजा गया। झारगाम से सिधागुरी की ओर जा रहे बिना नंबर के एक सीएनजी ऑटो ने सामने से आ रहे टमटम वाहन के एक यात्री को टक्कर मार दी, जिससे वह सड़क पर गिर गया। इस घटना में कारसोबड़ी कलबाड़ी के नूर इस्लाम के 22 वर्षीय पुत्र जहांगीर आलम गंभीर रूप से घायल हो गए। यह घटना झारगाम के कारसोबड़ी कलबाड़ी में घटी। घटना के बाद सीएनजी ऑटो भागने की कोशिश कर रहा था, लेकिन बालीमुख बाजार में लोगों ने उसे पकड़ लिया और सिधागुरी के चालक नजरम अली को हिरासत में ले लिया। सूचना के अनुसार पुलिस को पहले ही जानकारी दी जा चुकी है। शुरुआत में जहांगीर आलम को झारगाम प्राथमिक स्वास्थ्य केंद्र ले जाया गया, लेकिन स्थिति गंभीर होने के कारण जीएमसीएच रेफर किया गया। परिवार के अनुसार जहांगीर की स्थिति वर्तमान में अत्यंत गंभीर बनी हुई है। मयांक से मुजमिल हुसैन की रिपोर्ट। আমি ইয়াতে বহি আছিলো, পিছত এটা চিএনজি ইফালৰ পৰা আহিছে আৰু টমটম এটা ইফালৰ পৰা আহি আছে। মানে চিএনজিটো ৰং আছিলে, টমটমৰ চাইডটো টমটমে আছিলে, পিছত চিএনজিটো একদম ৰং চাইডত গৈ মাৰি দিছে টমটমত। মাৰি পিনে পিছত আমি আহি ইয়াতে টমটম উঠাই আছো, চিএনজিক মাতিছো থিয় হ'বলৈ, তেওঁ থিয় হোৱা নাই, গুচি গ'ল একদম বজাৰত। পিছত বজাৰত আমি এইটো কানি ইয়াতে চিকিৎসা কৰি পিছত বজাৰত গৈছো আমি চিএনজিটোক ধৰিবলৈ। কোন বজাৰত? এই বালিমুখ বজাৰত। বালিমুখ বজাৰত ধৰিছে। ৰাইজে ধৰিছে পিছত। আৰু ল'ৰাজন কেনেকুৱা অৱস্থা এতিয়া বৰ্তমান? বহুত ক্ৰিটিকেল আছে, মানে সেইটো ক'ব নোৱাৰো, মানে হাড় এটা ভাঙি ইয়াতে পৰি আছিলে। হাড় ওলাই গৈছিলে? হাড় ওলাই গৈছিলে ইয়াতে। টমটম চলাই আহিছিলে? মোৰ টমটম আছিল। টমটমত তেওঁ আছিলে? সি মোৰ লগতে আছিল, আগত বহি আছিল। তেওঁৰ নাম কি? তাৰ নাম জাহাংগীৰ আলম। আৰু পিছফালৰ পৰা আহি কোনোবা দিছে? পিছফালৰ পৰা মানে তাৰ হাতটো এনেকে আছিল, চিএনজিটো যেতিয়া আহিছে, আহি মানে আমাৰ এই গ্লাছখনৰ একদম কাষেৰে আহি মাজত আহি লগাই দিছে। দুখ পাইছে, মানে হাতটো একদম ভাঙি গৈছে, বহুত দুখ পাইছে। বেমাৰীজন ক'ত আছে? এতিয়া মানে আমি জাৰগাঁও আনিছিলো, এতিয়া গুৱাহাটী লৈ যাব ইয়াৰ পৰা। বালিমুখ বজাৰৰ পৰা আহোঁতে তাৰমানে সিহঁতে টমটমেৰে আহি আছিল, যিজন এক্সিডেণ্ট হৈছে তেখেতে আহি আছিল। আহোঁতে সিহঁতে তাৰমানে একদম এনেকে ঘূৰি আহি একদম টমটমৰ কাষেদি নিপেলাই হাতটো অলপমান ওলাই আছিল যে ইয়াত লগাই দি একদম বাগৰাই পেলাই দি হাতটো ভাঙি গ'ল। ভৰিত দুখ পাইছে, কঁকালত দুখ পাইছে, মূৰত দুখ পাইছে, একদম সন্তকজন, একদম বিৰাট বেয়া অৱস্থা আৰু তেখেতৰ। এতিয়া জাৰগাঁৱত আনিছিলো, ইয়াৰ পৰা এতিয়া ৰেফাৰ দি দিছে গুৱাহাটীত। এতিয়া গুৱাহাটীত লৈ গৈ আছে, বিৰাট অৱস্থা বেয়া। জাহাংগীৰ আলম। ঘৰটো কাৰচৌগুৰি কলবাৰী।